गोथां बिफां आरो औवानि खुन्थियाजों मोब्लिबनि तार फोनांजाबनानै रायजो राजाफोरनो मोब्लिब सिबिथाय जगायदों। स्मार्ट मोब्लिब बिफाननि बे आखुथाया रायजो राजाफोरखौ जिंगायाव खोख्लैदों। सरकार सोलायबाय, नाथाय रायजो राजाफोरनि जौगाथायाव जेबो सोलायनाय फैयासै। बे नुथाया जादों बाक्सा जिल्लानि गरेसरनि भारत-भुटान सिमना बरिगाव सारनपार सुबुरि ओनसोलनि। सरकारनि मिजिं थिजाथाव मोब्लिब बिथांखिया सौहैनो हायै बे ओनसोलनि रायजो राजाफोरा बिफां औवानि खुन्थिया गायनानै मोब्लिब सिबिथाय लाबोदों। उदांस्रिनि 7थि जिथाइ बारलांनायनि उनाव दिनैसिमबो गरेसरनि बरिगाव सारनपार सुबुरिनि रायजो राजाफोरनि गेजेराव जौगाथाया सौहैनो हायाखै। बेबायदिनो खैफोद गोनां महरै गोथां बिफां आरो औवानि खुन्थियाजों मोब्लिब जगायबोदों मोब्लिब बिफाना। मोब्लिब बिफाननि गोहैलो आखुथायनि थाखायनो गामियाव गिख्रंथाव जाथायफोर सोमजिनो हागौ। 24 घन्टा मोब्लिब सिबिथायनि गेरेन्टि होनाय सरकारा दिनैसिमबो मोब्लिबनि खुन्थिया जगायनो हायाखै। मोब्लिब खुन्थिया जगायनो हायै बिफाना बिल बोखांनो माब्लाबाबो बावगारा। रोजा रोजा रांनि बिलखौ रायजो राजाफोरनिफ्राय बोखांनायनि उनावबो मोब्लिब बिफाना मोब्लिब जगायथायखौ मोजां खालामनांगौनि दाबि दैखांबोदोंब्लाबो बे जेंनानि सायाव सरकार आरो मोब्लिब बिफाना जेबो राहा लायाखै। जाउनाव गरेसरनि बरिगाव सारनपार सुबुरिनि रायजो राजा आरो लाइमोन फरायसा आफादनि दैदेनगिरि गगन बेजबरुवाया मोब्लिब जगायथायनि मोजां राहा लानो थाखाय बिफाननिसिम दाबि दैखांदों। जिलार तामुलपुर महकुमार जी शुक्ला सेरफां अঞ্চলৰ এইখন হৈছে মানে সাৰাংপাৰ গাঁও। এই গাঁওখন অতিকৈ পিছপৰা। এই ৰাস্তা ঘাটৰ অৱস্থা বেয়া, কাৰেণ্টৰ কোনো মানে সুবিধা মানে ভাল নহয়। কাৰেণ্ট মানে এখেতসকলে লৈ আছে কাঠৰ বাঁহৰ খুঁটাত। এই মানে যি গছৰ খুঁটাত কাৰেণ্ট লৈ আছে, গছৰ খুঁটাত ইতিমধ্যে পোখা ওলাইছে। তাৰ ফলত বিদ্যুৎ মানে শ্বৰ্ট হৈ থাকে। আৰু আমাক গাঁৱৰ ৰাইজে জনোৱা মতে ইতিমধ্যে মানে এই বহুত এটা সমস্যাৰ সৃষ্টি হৈ আছে। আমি অসমৰ শক্তিমন্ত্ৰী লগতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, এই অঞ্চলত যি মানে সমস্যাত ভুগি আছে ৰাইজে, সেই সমস্যাটো সমাধান কৰে। আমি দেখি পোৱা মতে এটাও মানে পকী খুঁটা নাই, সব বাঁহৰ খুঁটা, কাঠৰ খুঁটা, গছৰ খুঁটা এইবিলাক ব্যৱহাৰ কৰি কাৰেণ্ট মানে মানুহে লৈ আছে। গতিকে এইখন চৰকাৰে যি ঢাক ঢোল বজাই কথা কৈ আছে, যি উন্নয়নৰ কথা কৈ আছে, কিন্তু এই উন্নয়নৰ এই ফপোলা স্বৰূপ এই মানে আজি আপোনালোকে দেখা পাইছে। গতিকে কাৰেণ্টৰ বিল কিন্তু মানে মাহ সম্পূৰ্ণ নহওঁতে কাৰেণ্টৰ বিল আহে আৰু কাৰেণ্টৰ বিল পৰিশোধ নকৰিলে কাৰেণ্ট কাটি দিয়ে। গতিকে এই কাৰেণ্টৰ যি মানে ভেকু ভাওনা, এই ভেকু ভাওনা আজি আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে কাৰেণ্টৰ ভাল সুবিধা ব্যৱস্থা কৰি দিয়ক আৰু লগতে যি পথসমূহ আছে, পথ একদম অতিকৈ শোচনীয় পথ। মানে এজাক বৰষুণ দিয়াৰ ফলত মানে মানুহ ওলাব নোৱাৰে, স্কুল কলেজ যোৱা হওক বা মানুহ মানে মেডিকেল যাবৰ কাৰণে কেতিয়াবা মানে অসুবিধাত পৰে বুলি আমাক জনাইছে। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফালী আঞ্চলিক সমিতিয়ে এই দাবী জনাইছোঁ, এই কাৰেণ্টৰ সুবিধা ব্যৱস্থা কৰি দিয়ক আৰু ৰাস্তা ঘাটৰ ব্যৱস্থা কৰি দিয়ক। বিজেপি শাসনাধীষ্ঠ যি মানে অসম চৰকাৰ, এই চৰকাৰৰ যি মানে ঢাক ঢোল বজাই কথা কয় বা এই মানে যিটো স্মাৰ্ট বিদ্যুতৰ যিটো কথা কৈ আছে বা বিলৰ কথা কৈ আছে, সেই সময়তে চৰকাৰৰ যি অদ্ভুত কাণ্ড, মানে জীৱন্ত গছত বিদ্যুৎ মানে পাই আছে বা লৈ আছে। এটা কিন্তু পকী পোষ্ট নাই, বাঁহৰ পোষ্ট, কাঠৰ পোষ্ট আৰু মানে জীৱন্ত গছত বিদ্যুৎ মানে সংযোগ কৰি ৰাইজে বিদ্যুৎ লৈ আছে। কিন্তু সেই সময়তে আমি এটা কথা ক'ব বিচাৰিছোঁ, যি মানে চৰকাৰে বিদ্যুতৰ বিলৰ মানে যি ভেকু ভাওনা চলি আছে, সেই সময়তে এই মানে বিদ্যুতৰ মানে ফপোলা স্বৰূপ ওলাই পৰিছে। অসমৰ শক্তিমন্ত্ৰী ডাঙৰীয়াই কি কৰি আছে? তেখেতেতো সদায় নিউজত মানে বিভিন্ন ধৰণৰ আঁচনিৰ কথা কৈ থাকে, তেখেতে বিভিন্ন হৰ্ডিং লগাই আছে বিদ্যুতৰ কাৰণে, কিন্তু সেই হৰ্ডিং হৈ থাকিব, কিন্তু আচল স্বৰূপটো আজি এই আচল স্বৰূপ। কাৰণ ৰাইজে কিন্তু সম্পূৰ্ণৰূপে বিদ্যুৎ পাবলৈ সক্ষম হোৱা নাই। 24 ঘণ্টা যি বিদ্যুৎ দিম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে, কিন্তু 24 ঘণ্টাৰ ভিতৰত 4 ঘণ্টাও ভালদৰে বিদ্যুৎ পোৱা নাই। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পূব দেফালী আঞ্চলিক সমিতি এটা কথা দাবী জনাইছোঁ, এই বিদ্যুতৰ যি মানে ভেকু ভাওনা এই বন্ধ কৰিব লাগে আৰু ৰাইজক মানে এই মৰণ ফানৰ পৰা ৰক্ষা কৰিব লাগে। কাৰণ এই ক্ষেত্ৰত এনেকৈ যদি বিদ্যুৎ লৈ থাকে, তেতিয়াহ'লে কেতিয়াবা কিন্তু ইয়াত মানুহ ঢুকাব। ইয়াৰ কিন্তু ৰিস্ক কোনে ল'ব? কোন চৰকাৰে ল'ব? কাৰণ আজি মানে যি অৱস্থাত বিদ্যুৎ আছে আপোনালোকে নিশ্চয় দেখা পাইছে, এই বিদ্যুতৰ অৱস্থা অতি শোচনীয় আৰু অদ্ভুত কাণ্ড বুলি আমি দেখা পাইছোঁ। গতিকে চৰকাৰক দাবী জনাইছোঁ, অতি সোনকালে ব্যৱস্থা ল'ব লাগে, নহ'লে অনাগত দিনত কিন্তু অসমৰ শক্তিমন্ত্ৰী ডাঙৰীয়া সাজু হৈ থাকক, মানে ৰাইজৰ মানে প্ৰতিবাদলৈ সাজু হৈ থাকক। गोजोनथाव खौरां आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ सोलोंसाफोरनि थाखाय लानानै फैदों देहा सोलोंथायनि मोनसे मोजां खाबु।
2023-2024 सोलोंथाइ बोसोरनि थाखाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्सआव सोलोंसाफोरनि मुं थिसननाया सोलिगासिनो। क'क्राझार सोहोरनि JT रोड गोजोनपुरी गांजेमा बाजारनि उल्था फारसे साखाथियाव थानाय आइ आफा BM इन्स्टिट्युट अफ पेरामेडिक्स सोलोंथाइ फसंथानाव सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा साख्रि मोननायनि खाबुखौ खालामनानै लानो हागोन। भारत सेवक समाजजों गनायथि जानाय बे फसंथानाव 2 बोसोर समनि थाखाय मेडिकल लेबोरेटरी टेक्नोलॉजी BSS डिप्लोमा, एसिस्टेंट नर्सिंग, फर्स्ट एड पेशेंट केयर, डायलिसिस टेक्निशियन, OT टेक्निशियन, फिजियोथेरेपी डिप्लोमाजों लोगोसे 3 बोसोर समनि थाखाय ICU टेक्निशियन, रेडियोलॉजी टेक्निशियन डिप्लोमाखौ लानो हागोन। बेफोर डिप्लोमाखौ आबुङै सोलोंथाइ लानायनि गेजेरजों सोलोंसाफोरा गोरलै राहाजों साख्रि लानायनि खाबु मोनगोन। गोसो गुदुं सोलोंसाफोरा रोखायै मिथिनो थाखाय 9821663110 6002559220 मबाइल नाम्बाराव फोनांजाब खालामनो हागोन, नङाब्ला क'क्राझार सोहोरनि इउनिभार्सेल डेन्टेल एन्ड हेल्थ केयार सेन्टाराव फैनानै थोंजोङै खौरां लाफैनो हागोन।